মানে আমাৰ এই অসমৰ ল'ৰাবিলাকে যিহেতু বাহিৰত যায় তাতে চব মানুহে মাৰি মাৰি পেলাই কিয় মাৰি পেলাই আমাৰ অসমৰ ল'ৰাই কি বাহিৰত জাগা নাপায় নেকি কোম্পানীত কাম কৰিব নিব নি পেলাই তাতে কিবা হেৰি কৰি পেলাই মাৰি মাৰি পেলাই মই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে আমাক অসমৰ ল'ৰাবিলাকক ন্যায় দিয়ে উচিত বিচাৰ দিয়ে যাতে আমাৰ উচিত তদন্ত লাগে। দেওবাৰে আমি ফোন যোগে খবৰ পাওঁ যে আমাৰ খুৰা কৰ্মৰত হৈ আছিল বেংগলোৰত পংকজ বৰমন দেউতাকৰ নাম ফেলনু বৰমন বৰসোপা গাঁৱৰে তেখেতে তাতে এক্সিডেণ্ট হোৱা বুলি কোম্পানীৰ ফালৰ পৰা ফোন কৰে। ফোন কৰাৰ লগে লগে আমাৰ দুজন ভাতৃ অৰ্থাৎ মৃতকৰ ভতিজা ল'ৰা দুজন তাত গৈ উপস্থিত হয়। উপস্থিত হোৱাৰ পিছতো তেওঁলোকে যেতিয়া লোকেশ্যনটো দিয়া নাছিলে কমপ্লিট ডিটেইলছখিনি দিয়া নাই তেতিয়া আমি ল'ৰা দুজনৰ অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি গাঁৱৰ পৰা খবৰ দিওঁ যে তোমালোকে তাত গৈ প্ৰথমতে থানাত যোগাযোগ কৰা। তেওঁলোকে তাত এয়াৰপৰ্টৰ ওচৰত থানাত যোগাযোগ কৰে। থানাত যোগাযোগ কৰাৰ পিছত গম পোৱা যায় যে আচলতে এইটো হত্যাকাণ্ডৰ ঘটনা হৈছে। আচলতে ই কোনো দুৰ্ঘটনা বা এক্সিডেণ্ট নহয়, তেওঁক হত্যা কৰা হৈছে। তাৰপিছত আমি জানিব পোৱা মতে যে দুজন একেলগে ছিকিউৰিটি গাৰ্ড আছিলে। যিজনে হত্যা কৰিছে তেখেত ইউপিৰ হয়, চাম সিং নামৰ ব্যক্তিজন আছিল। কিবা মাংস খোৱা ঘটনাক লৈ দুয়োৰে মাজত হতাহতি হয় আৰু তাৰ পৰিপ্ৰেক্ষিততে আমাৰ খুৰাৰ মৃত্যু হয়। এইবাৰে আমি খবৰ পাইছোঁ, কিন্তু জানিব পোৱা মতে শনিবাৰে ৰাতি তেওঁৰ আচলতে ঘটনাটো ঘটিছে। আমাৰ ভাইটি দুজনে যোৱাৰ পিছত তাতে পষ্টমৰ্টেম কৰে পুলিচে আৰু নীতি নিয়মখিনি কৰাৰ পিছত ক্ষমা কৰিব ৰবিবাৰে ৰাতি মৃত্যু হয়। নীতি নিয়মখিনি কৰাৰ পিছত পষ্টমৰ্টেম কৰাৰ পিছত আমি কোম্পানীৰ মালিক আৰু মেনেজাৰৰ সহযোগত বডিটো এয়াৰপৰ্টলৈকে অনা হয়। এয়াৰপৰ্টত 8:26 লেণ্ডিং কৰে। তাৰপিছত আমি নীতি নিয়মৰ মাজেৰে এয়াৰপৰ্টৰ পৰা আজি ঘৰলৈকে অনা হৈছে। আজি অন্ত্যেষ্টিক্ৰিয়াখিনি সম্পন্ন কৰাৰ কাৰণে আমাৰ গাঁৱৰ মানুহখিনিৰ প্ৰচেষ্টাত আগবঢ়া হৈছে। আমাৰ তামোলপুৰ জিলাৰ তামোলপুৰ থানা অন্তৰ্গত বৰসোপা গাঁৱৰ ফেলনু বৰ্মনৰ ল'ৰা সৰু পুত্ৰ পংকজ বৰ্মন তেওঁ কৰ্মসূত্ৰে বেংগলোৰ গৈছিল। আজি 2 মাহ 3 মাহ হ'ল যাবা। তাত কোম্পানীত যোৱাত কিবা দুজন ছিকিউৰিটি গাৰ্ড আছিল, দুয়ো কাম কৰে একেলগে থকা লগ কৰে। সিহঁতৰ তৰ্ক বিতৰ্ক হৈছিল, মানে তাত তৰ্ক বিতৰ্ক হোৱাৰ পিছত এওঁক গলত কাটিছে, মাথাত মাৰিছে আৰু সিহঁতৰ টিভি ফুটেজো আছে আমি গম পোৱাত। কাৰণ আমাৰ তাৰপিছত ঘৰৰ মানুহ ফোন কৰিছে যে ইয়াৰ এক্সিডেণ্ট হোৱা বুলি কৈছে চাইকেল দি। তাৰপিছত আমাৰ ইয়াত তাৰ দুটা ভতিজা ল'ৰা গৈছে, যোৱাত তাতো তেওঁলোকক এড্ৰেছটো দিয়া নাই। ইয়াৰ পৰা যোৱাৰ পিছত টিকেট কাটি আৰু পইচা দিছে, কিন্তু তাতো এড্ৰেছ দিয়া নাই। নেদাৰ পিছত কথাবিলাক ৰং হেৰি কৰি আছে। লাষ্টত এওঁলোকে ভয় খাই বেলেগ আমাৰ অসম পুলিচৰ বা সহায় লৈ তাত বেলেগ থানাত বেলেগ হাছত থাকি লাষ্টত মেডিকেল থকা বুলি ক'লে। মেডিকেলৰ পৰা অনাৰ পিছত গম পালে যে টিভি ফুটেজত আচলতে ডেথ কৰিছে, মাৰ্ডাৰ কৰিছে কিবা সিং নাম উত্তৰ প্ৰদেশৰ। আৰু তেখেতক মোটামুটি মাৰি তেখেতে 20 কিলোমিটাৰ 30 কিলোমিটাৰ পলাইছিল। আগতে তেখেতে বোলে এজন মানুহ মাৰছে, অসমৰে না নাজানো, মানে কৰ্মৰ মানুহ মাৰছে আৰু ইয়াক মাৰি পলাৰ পিছত পুলিচে অসম চৰকাৰৰ বা যি নহওক তদাৰক কৰাৰ পিছত তেখেতক কৰায়ত্ব কৰাৰ পিছত তেখেত অলৰেডি জেলত আছে আৰু ল'ৰাজন বিয়া বাৰু হোৱা নাই, অবিবাহিত ল'ৰা। গতিকে এইখিনি অলপ প্ৰচেছ কৰা আমাৰ স্থানীয় বিধায়ক মহোদয়কো ফোন কৰিছিল, তামোলপুৰ প্ৰশাসনক ফোন কৰিছিল আৰু ৰাইজো আছে লগত। কৰাৰ পিছত বিৰাট দুখ লগা মৰ্মান্তিক ঘটনা। তেওঁক যিখিনি মাৰছে আমি চালোঁ আৰু ফুটেজ চোৱাটো দুজন ল'ৰা গৈছে, ফুটেজত গম পাইছে আৰু এই তেখেতসকলে ফুটেজটো দিব দেনে চাব দিছে জাষ্ট। তাৰপিছত যি নহওক আজি 2-3 দিন পিছত দেওবাৰে ৰাতি যিহেতু ঢুকাল, 2-3 দিনৰ মূৰত আজি আছে আমাৰ বৰসোপা গাঁৱৰ যিটো আমাৰ গাঁও বাসিন্দা যিখিনি মানুহ আছে অঞ্চল, আজি 2-3 দিন ধৰি মানুহখিনি মানে ভাত পানী নাই আৰু চব দুখত ভাগি আছে। এনেকৈ অসমৰ প্ৰতিটো মোটামুটি মাহত প্ৰায় 10-20 জন ল'ৰা মাৰি আছে কৰ্মৰতত। এইটো খুব দুখ লগা ঘটনা। অসমৰ ল'ৰা বাহিৰত যে এনেকৈ মানে কিছুমান ট্ৰেইনতে মাৰি ফেলে, কিছুমান কৰ্মত যা সাধাৰণ কথাক লৈ মানে সিহঁতক ডেথ কৰি ফেলে। বহুত এনেকৈ তিৰোতা বিধৱা মানে স্বামী হাৰা আছে, কিছুমানে পুত্ৰ মাৰা গৈছে। এইটো বহুত দুখ লগা ঘটনা। গতিকে আমাৰ অসম চৰকাৰৰ পৰাই এটাই আহ্বান কৰিছোঁ, আমাৰ যাতে অসমৰ ল'ৰা বাহিৰত যে কৰ্মৰত ল'ৰাবিলাক যাতে ছিকিউৰিটি হেৰি কৰে আৰু মেইন বস্তু হ'ল পৰিচয়টো যদি দিয়ে ক'ত গৈছে ক'ত যোৱা নাই, এই বস্তুটো ওচৰত পুলিচ থানাত কমচে কম জনাই যাব লাগে বস্তুটো, তেতিয়াহে আমাৰ মানে এটা নিৰাপত্তা হৈ থাকে। গতিকে যিটো আমি দেখা পালোঁ কফিনো বাউলাত তেখেতৰ মাথা গল কাটা পৰ্যন্ত আছে। এনেকৈ হালাল কৰে মুছলিমবিলাকত, আমিতো সিং বুলি গম পাইছোঁ পাৰি,
তেখেতৰ হালাল কৰা আছে, গলতো এনেকৈ চিন আছে, গালত দাগ আছে, মাথাত কাটা দাগ আছে। এইটো বিৰাট দুখ লগা ঘটনা এইখিনি।